নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল জাষ্ট সেলৈ যোৱাকালি আমি শুনিলো ভীষ্মৰ প্ৰতিজ্ঞা আৰু আজি আমি শুনিম ভীষ্ম আৰু অম্বাৰ কাহিনী তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব আৰু যি সকল লোকে ইতিমধ্যে এই সকলোবোৰ কৰিছে আমাক উৎসাহ প্ৰদান কৰিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ তেনেহলে আহক আজি অলপ সময় নষ্ট নকৰাকৈ আজি এই ভিডিঅটো আৰম্ভ কৰো ভীষ্ম আৰু অম্বাৰ কাহিনী কুৰুৰা শান্তনু আৰু তেওঁৰ পত্নী সত্যৱতীৰ দুজন পুত্ৰ আছিল বিচিত্ৰবীৰ্য আৰু চিত্ৰাংগন চিত্ৰাংগনৰ অচিন কাৰণে মৃত্যু হৈ পৰিল আৰু বিচিত্ৰবীৰ্য আছিলে তাৰ পাছত সিংহাসনৰ উত্তৰাধিকাৰী যেতিয়ালৈকে বিচিত্ৰবীৰ্য ডাঙৰ নহল গোটেই সিংহাসনৰ দায়িত্ব ভীষ্মই ল'লে তাৰপাছত এদিন সময় গ'ল আৰু বিচিত্ৰবীৰ্য ডাঙৰ হ'ল বিবাহৰ বাবে যোগ্য হৈ পৰিল তেতিয়াই বিচিত্ৰবীৰ্যৰ বাবে এগৰাকী ভাল প্ৰাৰ্থী বা তেওঁৰ কন্যাৰ হোৱাৰ বাবে উপযোগী ছোৱালী বিচৰাৰ অভিযানত ভীষ্ম লাগি গ'ল তেনেতে খবৰ পালে যে ক্ষত্ৰিয় সমাজ অনুসৰি কাশীৰাজসকলে এখন স্বয়ম্বৰ সভা অনুষ্ঠিত কৰিছিল আৰু এই স্বয়ম্বৰ সভাখন আছিল তেওঁৰ তিনিগৰাকী কন্যা অম্বা অম্বিকা আৰু অম্বালিকাৰ বাবে আৰু তেওঁলোকৰ বাবে সুযোগ্য প্ৰাৰ্থী বিচৰাৰ কথা শুনি লগে লগে গ'ল ভীষ্ম সেই স্বয়ম্বৰ সভাত উপস্থিত হ'ল স্বয়ম্বৰ সভাত উপস্থিত হৈ যেতিয়া নেকি তেওঁ নিজে গম পালে যে তেওঁ এগৰাকী প্ৰাৰ্থী বুলি যেতিয়া সেই কথাটো তাত থকা অন্য ৰজা ৰাজকুমাৰসকলে গম পালে তেতিয়া তেওঁ আচৰিত হ'ল কাৰণ ভীষ্মইটো কেতিয়াও বিবাহ নকৰো বুলি ইতিমধ্যে প্ৰতিজ্ঞাবদ্ধ হৈ আছিলে আৰু তাৰোপৰি ভীষ্ম এতিয়া কিমান বুঢ়া হৈছে গতিকে এনেকুৱা এটা সময়ত তেওঁ এনেকুৱা এটা সিদ্ধান্ত লোৱাটো উচিত নে হেনেকে বহুত কথা কোৱাকৈ কৰিবলৈ ধৰিলে তেওঁলোকে তিৰস্কাৰ কৰিবলৈ ধৰিলে তেতিয়া ভীষ্মৰ বহুত খং উঠিল আৰু এই খঙৰ চেগতে তিনিগৰাকী কন্যা অম্বা অম্বালিকা আৰু অম্বিকাক লৈ কিনে হস্তিনাপুৰলৈ যাত্ৰা কৰিলে যাত্ৰা পথত শালব ৰজাই তেওঁলোকৰ পথ অৱৰোধ কৰিলে কিয়নো শালব ৰজাৰ ভিতৰি অম্বাক বহুত ভাল লাগিছিলে আৰু অম্বায়ো মনৰ পৰা তেওঁ প্ৰতিবৰণ কৰি লৈছিল কিন্তু ভীষ্মই পতকে এৰি নিদিয়ে ভীষ্ম আৰু শালব ৰজাৰ মাজত লাগিল তুঘুৰ যুদ্ধ আৰু সেই যুদ্ধত শালব ৰজা পৰাজিত হ'ল আৰু পৰাজিত গ্লানি লৈ তেওঁ ভীষ্মৰ সৈতে অম্বিকা পঠিয়াই দিবলগীয়া হ'ল যেতিয়া নেকি হস্তিনাপুৰ পালেগৈ তাতে বিচিত্ৰবীৰ্যৰ সৈতে কথা বতৰা হ'ল আৰু বিবাহৰ তাৰিখ ঠিক কৰা হ'ল পূৰ্বৰ নিয়ম অনুসৰি বিবাহ অনুষ্ঠিত হ'বলৈ লওঁতে অম্বাই সকলো কথা খুলি ক'লে যে তেওঁ মনৰ প্ৰাণে ইতিমধ্যে শালব ৰজাক আকোৱালি লৈছে তাকে কথা শুনি ভীষ্ম আচৰিত হ'ল আৰু ভীষ্মই ক'লে ঠিক আছে যদি এইটোৱে হয় তেনেহলে এইটো ন্যায়সংগত হ'ব যে তুমি শালব ৰজাৰ ওচৰলৈ উভতি যোৱা এনেকৈ অম্বাক শালব ৰজাৰ ওচৰলৈ উভতি যাব দিলে যেতিয়া নেকি অম্বা শালব ৰজাৰ ওচৰলৈ উভতি গ'ল তেতিয়া শালব ৰজাই তেওঁ আকোৱালি নলয় কাৰণ ইতিমধ্যে ভীষ্মই তেওঁ পৰাজিত কৰি কিনে তেওঁ ওচৰৰ পৰা অম্বাক লৈ গৈছে সেই যিগৰাকী কন্যাক তেওঁ লৈ গৈছে বা যিগৰাকী কন্যাক যুদ্ধত জয় কৰি কিনে ভীষ্মই লৈ গৈছে সেইগৰাকী কন্যা কেনেকৈ ল'ব পাৰে আৰু সেইখিনি সময় এজন ক্ষত্ৰিয়ৰ বাবে সেইটো বহুত ডাঙৰ কথা আছিলে সেইবাবে অম্বাক পুনৰ উভতাই পঠিয়ালে অম্বাই যেতিয়া ভীষ্মক ক'লেহি যে যেতিয়া উভতি আহি ভীষ্মক ক'লে যে আপুনি মোক স্বামী বৰণ কৰক কাৰণ ইতিমধ্যে বিচিত্ৰবীৰ্যটো মোক তেওঁৰ পত্নী হিচাপে বৰণ নকৰে ইফালে ভীষ্ম আছিলে নিজৰ প্ৰতিজ্ঞাত সম্পূৰ্ণৰূপে স্থিৰ সেয়ে তেওঁ ক'লে নাই এইটোতো সম্ভৱ নহয় তেওঁ দুখিত হ'ল ঠিকেই অম্বাৰ দুখৰ বাবে তেওঁ দুখী হিচাপে অনুভৱ কৰিলে কিন্তু তাত তেওঁ কৰিবলগীয়া একো নাছিলে বিচিত্ৰবীৰ্যক বুজালে কিন্তু সেইটো সম্ভৱ নহল অৱশেষত 6 বছৰ কাল অম্বাই ভিতৰি একুৰা জুই লৈ কিনে থাকিল তাৰপিছত তেওঁ ভাবিলে এনেকৈ থাকিলে নহব মই তপস্যা কৰিম মোৰ মনত যিমানখিনি খং ক্ৰোধ আছে সেই গোটেইখিনি মই ফলপ্ৰসূ কৰিম আৰু ভীষ্মৰ অন্তিম দিন মই আনিমেই তেনেকৈ হ'ল তেওঁ তপস্যাত লাগি গ'ল তপস্যাত শৰানন দেৱতা সন্তুষ্ট হৈ পুষ্পাঞ্জলি দিলে দি কিনে ক'লে এই পুষ্পাঞ্জলি মালাধাৰী তুমি যাকেই দিয়া তেওঁই ভীষ্মৰ পৰম শত্ৰু হৈ পৰিব সেই পুষ্পাঞ্জলি মালাধাৰী লৈ সমগ্ৰ বিশ্বৰ ক্ষত্ৰিয়সকলৰ মাজত ঘূৰি ফুৰিল অম্বা কিন্তু কাৰো ইমান সাহস নাছিলে যে ভীষ্মৰ দৰে এজন মহাপ্ৰতাপী জ্ঞানী তথা যোদ্ধাৰো প্ৰত্যাহ্বান জনাবলৈ সেয়ে পুনৰ উভতি আহিল অম্বা উভতি আহি কিনে তেওঁ পৰশুৰামৰ কাষ চাপিলে পৰশুৰামে ক'লে যে ঠিক আছে মই তোমাৰ সকলো দুখখিনি বুজিলো মই ভীষ্মৰ সৈতে যুদ্ধ কৰিম পৰশুৰামে তেনে কথা মতে ভীষ্মৰ সৈতে যুদ্ধ কৰিল কিন্তু সেই যুদ্ধত ভীষ্মৰ দ্বাৰা পৰাজিত হ'ল সেয়ে পৰশুৰামে অম্বাক ক'লে
ভীষ্ম ইমান প্ৰবল প্ৰতাপী, কাৰো ইমান সাহস নাই যে ভীষ্মক পৰাজিত কৰিব। কিন্তু অম্বা পটককৈ এৰি দিয়া বিধৰ নাছিলে। তেওঁ পুনৰ তপস্যাত লাগিল। এইবাৰ তেওঁ শিৱৰ তপস্যা কৰিলে। যেতিয়া নেকি হিমালয়ত গৈ শিৱৰ তপস্যা কৰিলে, এটা সময়ত শিৱ সন্তুষ্ট হল আৰু মহাদেৱে আহি তেওঁক আশীৰ্বাদ দিলে, ঠিক আছে তোমাৰ কথা মতে হ'ব, কিন্তু এইটো কৰিব পাৰিবা তুমি পিছৰ জন্মত। যেতিয়া অম্বাই ৰাস্তা দেখিলে, পথ এটা দেখিলে, তেতিয়া ভাবিলে মই পিছৰ জন্মলৈ আৰু ৰৈ থাকিব নোৱাৰো বুলি কৈ জ্বলন্ত চিতাৰ তেওঁ নিজেই জাপ দি কিনে নিজৰ মৃত্যু নিজেই মাতি আনিলে। মৃত্যুৰ পাছত তেওঁ দ্ৰুপদৰ ঘৰত দ্ৰুপদৰ কন্যা ৰূপে জন্মগ্ৰহণ কৰিলে আৰু সেই যিবাত পুষ্পাঞ্জলি আছিলে সেই পুষ্পাঞ্জলি পাঠ নিজে গ্ৰহণ কৰিলে। কিয়নো সেই অম্বাই যেতিয়া নেকি পুষ্পাঞ্জলি পাঠ কোনো লোৱা নাছিলে, তেতিয়া তেওঁ অৱশেষত দ্ৰুপদৰ ওচৰলৈ গৈছিলে আৰু দ্ৰুপদ ৰজাক কৈছিলে যে আপুনি মোক সহায় কৰক। কিন্তু দ্ৰুপদ ৰজাই তেতিয়া সন্মত নহল আৰু নোহোৱাৰ কাৰণে অম্বাই আহি কিনে সেই পুষ্পাঞ্জলিখিনি দ্ৰুপদ ৰজাৰ ৰাজমহলৰ তৃণত লগাই থৈছিলগৈ। সেয়ে পূৰ্বজন্মৰ ঘটনা আছিল আৰু সেই পূৰ্বজন্মৰ ঘটনা মতেই সেই যিপাত পুষ্পাঞ্জলি আছিলে, দ্ৰুপদৰ কন্যা এদিন খেলি থাকোতে সেই পুষ্পাঞ্জলি লৈছিলে আৰু তাকে দেখি দ্ৰুপদ ৰজা আচৰিত হল। কাৰণ যিটো পুষ্পাঞ্জলি কোনেও স্পৰ্শ কৰা নাছিলে ইমান দিনে, তেওঁৰ কন্যাই হাতত লৈ ঘূৰি আছে। সেয়েহে দ্ৰুপদ ৰজাই তেওঁক পঠিয়াই দিলে। বনলৈ উভতি গল। বনলৈ গৈ কিনে দ্ৰুপদৰ কন্যা এদিন ডাঙৰ হল আৰু ডাঙৰ হৈ কিনে তেওঁ যজ্ঞ কৰিলে। যজ্ঞ কৰি নিজকে পুৰুষলৈ ৰূপান্তৰ কৰিলে আৰু তেওঁৱে আছিল শিখণ্ডী। যেতিয়া নেকি কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনে ভীষ্মক মাৰিবলৈ গৈছিলে, তেতিয়া ৰথ চলাইছিলে, শিখণ্ডীয়ে ৰথ চলাইছিলে। তেতিয়া ভীষ্মই এগৰাকী নাৰীক কেতিয়াও হত্যা নকৰে, সেইবাবে তেওঁ অস্ত্ৰ শস্ত্ৰ একো চলোৱা নাছিলে। কিন্তু পিছৰ পৰা অৰ্জুনে অস্ত্ৰ চলাই কিনে ধনুকাৰ মাৰি কিনে ভীষ্মক মাৰি পেলাইছিলে। আজিৰ কাহিনীটো ইমানেই। ধন্যবাদ।